Here's to the ones that we got. Cheers to the wish you were here, but you're not. 'Cause the drinks bring back all the memories of everything we've been through. Toast to the ones here today. Toast to the ones that we lost on the way. 'Cause the drinks bring back. Hello everyone, welcome back to my YouTube channel. So more YouTube channel na anya ta vlog alin ko kulu ke sagaram dane. Habise male tari petri hoisu. Let's one school jam etia ga hoisu bhabise school koman ghorba. Tel kon vlog. এইটো vlog চালে চাগে কালি আপলোড দিলো কেনেকা পালে কমেন্ট সেকশন জনাবো আৰু এতিয়া মই টিউচনৰ পৰা আহিলো ইফালে ড্ৰেছ হলৱাই নে গাপা ধুংগে আৰু ধুইয়ে যাও কেতিয়াবা আজি নধুলো টুথব্ৰাছ কৰি পিনি এতিয়া ধুনীয়াকৈ মুখ চুখ ধুই ব্লগটো ষ্টাৰ্ট কৰিছোঁ চ' চাই যাওক শেষলৈকে ব্লগটো মই এতিয়া গাপা ধুই ওলাই মেলি লংগে নাই দেৰি হৈ যাব এতিয়া আশা কৰিছোঁ আপোনালোক সকলোৰে ভালে মোৰো ভালে Hey guys, ওলাই মই ৰেডি এটি ধুনীয়াকৈ মই ড্ৰেছ আপ কৰি ললো মানে ভাবিছে আইকাট চেকেন নাইনি আছে অফিসত বনাব দিলো সবৰে মানে আইকাটটো ভাঙি গৈছে সাইডটো যোৱা ব্লগটো মই বহুত ইন্টাৰেষ্টিং ব্লগ বনাইছো বুলি মাহঁতে কৈছে তো বুলি পাব্লিকৰ আগত বহুত ফাৰ্ষ্ট টাইম বনাইছো পাব্লিকৰ আগত সো মাহঁতে কৈছে পাব্লিকৰ আগত বহুত মানে তই কেনেকৈ বনাইছো বোলে মই কি মানে পাব্লিকৰ আগত একো লাজ কৰিব নালাগে পাব্লিকে কি চাৰি মানে মুখখন মেলিব মায়ে কৈছে হ'ব বনা বোলে আৰু আপোনালোকে সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক যদি আপোনালোকক ভাল ভাল ভিডিঅ' লাগে মোক ছাপৰ্টিং কৰি দিয়ক সোনকালে আহিবলগীয়া ব্লগবোৰ মোৰ যাতে ভাল হয় মানে সেইটোৱে আশা কৰিছো আৰু মই এজনী শিক্ষা মানে এজনী মানে মই এগৰাকী মানে মই হেৰি কি বুলি ক'ম এতিয়া ষ্টুডেণ্ট হয় ষ্টুডেণ্ট হিচাপেতো কিছুমানে ব্লগ নবনায় মই বনাইছোঁ কেনেকুৱা লাগে আপোনালোকে ক'ব আৰু যদি মোৰ ব্লগবোৰ চাই ভাল পায় দেন জলদি ছাবস্ক্ৰাইব কৰি দিয়ক যদি বেয়া পায় আপোনালোকৰ মৰ্জি আপোনালোকৰ খোজকাঢ়ি সোনকালে আহি আছে মই আপোনাক দিম চাগে অহা মাহত খোজকাঢ়ি আপোনালোকৰ ভিডিঅ'ত লগ পাম আৰু এতিয়া মই আকৌ একেবাৰে 3টা 4 বজাত লগ পাম যেতিয়া থৈছোঁ মোবাইলটো এতিয়া যাওঁ আৰু সোনকালে ভাত খাওঁগৈ আৰু পিছত লগ পাইছোঁ আপোনালোকক পিছত মানে 3টা বজাত একেবাৰে বাই বাই গাইজ এতিয়া মই যাওঁ আৰু সোনকালে ভাত খাই 3টা বজাত লগ পাইছোঁ ফাইনেলি গাইজ ঘৰ পাই গ'লোহি এতিয়া ঘৰটো 3টা 15 মানত পালোহি আৰু এতিয়া ব্লগটো ষ্টাৰ্ট কৰিছোঁ মানে টোপনি ধৰি গ'লগৈ অকণমান মোবাইলটো চালোঁ ভাত চাত খাই এতিয়া উঠি মেলি অকণমান মোবাইলটো অলপমান লওঁ বোলো হাতত আজো ব্লগ বনালোঁ ষ্টাৰ্ট কৰি ভাবিছোঁ এইটো ব্লগো চাব বুলি এইটো ব্লগত আজি গোটেই দিনটো দেখাম মই আধা দিনটো গ'লেই আজি যেনে মই খিৰিকী মাৰিব লৈছোঁ যিহেতু খিৰিকীখন মাৰি থৈ যাব লাগিব আৰু আপোনালোকে এইফালে ঠাণ্ডা পৰিছেনে আমাৰ এইফালে মহা ঠাণ্ডা পৰিছে এইফালে ৰ'ব দেই গাইজ খিৰিকী চিৰিকী মাৰিলে আমি বাহিৰলৈ যাওঁ ব'লক মানে আপোনালোকক লৈ যাম অকণমান দেৰিকৈ এতিয়া অকণমান থৈছোঁ গাইজ আপোনালোকক ফুল কেইজোপা দেখাওঁ বুলি ভাবিছোঁ ব'লক হাই কৈ দিয়া হাই হাই আকৌ চুমাৰা দি দিয়া এনেকৈ কৈ দিয়া ভাইটি এইফালে ভাইটিয়ে পূৰা একদম চুমা দিছে আপোনালোকৰ এতিয়া ফুলবোৰ চাবলৈ
লাগিলে আপোনালোকে কিনিব পাৰিব আগতে মানে আছিলে কিনা সেই চাহপাত চবে লৈ যায় আমাৰ ঘৰৰ পৰা আৰু এইফালে অমিতা গছ এজোপা আৰু যদি ভাল লাগিলে ফুলখিনি দেন কমেণ্ট কৰি যাম কেনেকুৱা লাগিলে এফালেও মায়ে ৰুই থৈছে সেইবোৰ এইজোপা পাতফুল কিনাৰতে এজোপা ফুল আছে দেখিছেনে বাৰু মা এইফালে কামত লাগিয়ে থাকে এইবোৰ কামত সেইফালে ভাইটি দেখিছেনে ডাবল লাগি থা হয় আৰু এইফালে ধুনীয়াকৈ আজি একদম মানে এইফালে ওলালে কি আছিলে জোনটো ওলালে সেইটো দেখিছেনে এইটো জোনটো সেইটো দেখিছেনে বাৰু গৈ আছোঁ ওপৰলৈ অকণমান ওপৰলৈ যাওঁ বুলি অকণমান ফুৰি আহোঁগৈ আৰু এইফালে মই ইমান ভাল লাগিছে এতিয়া মনটো অকণমান আৰু এইফালে মায়ে কিছুমান কাপোৰ শুকুৱাই থৈছিলে আপোনালোকৰ হাইৱেটো দেখাম বুলি ভবাই সেনেকৈ থাকি গ'ল দেখাব নোৱাৰিলোৱে ভাল লাগে সেইফালে সৰু ফাক এটা দেখাইছোঁ অকণমান পথাৰখনকে আপাহঁতৰ এফালে ধুনীয়াকৈ দেখে মানে ভালকৈ দেখাব পাৰি দেখিছেনে এখন পথাৰ আৰু হাইৱেদি যোনটো ৰাস্তা যায় সেইফালে গৈ পাম ৰ'ব দেখিলেনে গাড়ী এখন চুটকৈ গ'লেগৈ সেইখন সেইটো আমাৰ সেইটো সেইফালে হাইৱে এনেকৈ টাৰ্ণিং এটা আছে সেইফালে বৰ আজি আকাশ একদম নীলা দেখিছেনে পুৰা নীলা হৈ আছে এতিয়া যাওঁ ব'লক আৰু তললৈ ফাইনেলি আহি গ'লোঁ আৰু ফুলবোৰত পানী দিবলৈ আছে দিয়া হোৱাই নাই দিব লাগিব এই ফুলবোৰত পানী দিওঁ তাৰপিছত লগ পাইছোঁ গাইজ ঢেকীয়া বুটলি পেলাই আহিছোঁ এইবেগে ঢেকীয়া মই লাভ কৰিছোন ঢেকীয়া মোৰ ফেভৰেট হয় চবে ঢেকীয়া চাওঁ পালে পাম নাপালে নাই আৰু এইফালে এডাল পাৰহে হৈ গৈছিলোঁ মই ফাইনেলি দুডাল পালোঁ বোলে গুডু আছে গুডু মানি আমাৰ বোলে আমাৰ নাচালোৱে ভালকৈ বোলে এডাল পালোঁ পাইছোঁ আৰু লাহে মই বুটলি লওঁ কেইডাল পাম মই দেখুৱাইছোঁ 3 ডাল পালোঁ বহুত গুড লাক ন মোৰ আৰু মহ ওলাইছে আৰু কিবা এটা ক'বলৈ লৈছোঁ ৰ'ব ৰেচিপি বহুত দিন দিয়াই হোৱা নাই কিন্তু ৰেচিপি দিম ভাল ৰেচিপি এটাও নাই তাকে ভাবি আছোঁ কমেণ্ট ছেকশ্যনত জনাব কি ৰেচিপি দিব লাগে আৰু বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ কাৰণ গম পালি সেই ব্লগটোত আৰু ইয়াতে ব্লগত মানে পূৰা মহে কামুৰিছে এতিয়া আকৌ পঢ়িবও লাগিব বাইজুচ ক্লাছ আছে 5:30 আকৌ 8টা বজাত আছে সেইখিনি খোজ কৰি আছোঁ আৰু ধুনীয়াকৈ পঢ়ি মেলি আছোঁ আৰু এইফালে ভাইটি নেনেথা হৈ আছে পূৰা মায়ে মই চাগে গধূলি টাইমত অকণমান চাহ তাহ খাম চাগে আৰু ধুনীয়াকৈ ফুল পানী দিব লাগিব এতিয়া আকৌ পানী চানী দিওঁ তাৰপিছত লগ পাই আছোঁ গাইজ ফাইনেলি অকণমান দেৰি পঢ়িলোঁ 2 ঘণ্টা পঢ়ি মেলি এতিয়া দেখিছেনে একদম টোপনি লাগি গৈছে বাট পঢ়ি মেলি এতিয়া হোমৱৰ্ক কৰিব আছে হোমৱৰ্কখিনি কমপ্লিট কৰিব লাগিব চ' গাইজ আজি পনীৰ বনাইছে ৰেচিপিটো শ্বেয়াৰ কৰা নাই যিহেতু ৰেচিপি শ্বেয়াৰ নকৰোঁ আপোনালোকক মই এবাৰ যেতিয়াবাৰ আপোনালোকে শ্বেয়াৰ কৰিম মায়ে এতিয়া বনালে এটাও হ'ল মই ইমান হোমৱৰ্ক আছে কৰিলোঁ এতিয়া লগ পাই আছোঁ চ' ফাইনেলি গাইজ ব্লগটো ইয়াতে সামৰিছোঁ আশা কৰি আপোনালোকে চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিওঁ লাষ্টতো ব্লগ সেইটোকে ক'ব ন আৰু নকওঁ আৰু
যদি প্ৰথমবাৰ কাৰণে চেনেলটো চাই আছে জলদি ছাবস্ক্ৰাইব কৰি দিওঁ আৰু আহিবলগীয়া ভ্লগবোৰ সোনকালে পাই যাব আপোনালোকে আৰু এতিয়ালৈ থৈছোঁ মই চকলেট খাই আৰু ধুনীয়া লাগে যেতিয়া খোৱাৰ ভ্লগটো ইমানখিনিয়ে ৰেচিপিটো পনীৰ ৰেচিপিটো মই নিদিলোঁ কিয় কাৰণ মই বনোৱা নাই মায়ে বনাই কাৰণে নিদিলোঁ বাই বাই